খাইখাম ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত তিনিটা কণীৰ ৰেচিপি লৈ আহিছোঁ আৰু প্ৰথমটো ৰেচিপি একদমেই সিম্পল হয়, এটো সকলোৰে ঘৰতে বনায়। ইয়াতে মই পিয়াজ, জলকীয়া আৰু সৰু বিলাহী দি পেলাই নিমখ হালধি দিয়াৰ পিছত অলপ পিটিকি দিছোঁ বিলাহীকেইটা যেতিয়া অকমান ভজা ভজা হৈ গ'ল, ইয়াতে মই হাঁহৰ ডিম দুটা দি দিছোঁ। আপোনালোকে নৰ্মেল ফাৰ্মৰ ডিমো দিব পাৰে, কিন্তু মই হাঁহৰ ডিম যিহেতু খাই ভাল পাওঁ, সেইকাৰণে তিনিটা ৰেচিপি মই হাঁহৰ ডিমৰে আনিছোঁ আজি আপোনালোকৰ আগত। আপোনালোকে মই কৈছোঁহে যে আপোনালোকে যদি ফাৰ্মৰ ডিম হয় তেনেহ'লে সেইকেইটা সেম আপোনালোকে একেটা পদ্ধতিতে আপোনালোকে বনাব পাৰে। এয়া ভাতকেইটা বাঢ়ি দেখালোঁ। এয়া কচুৰ লগত মই বইল দালি বনাইছিলোঁ, লগতে আছিলে কণী ভাজি আৰু ব্ৰকলি ভাজিছিলোঁ। এয়া হৈছে প্ৰথমটো ৰেচিপি। এইটোতো কোনো ৰেচিপি ভিডিঅ' নহয় বাৰু, কাৰণ কিয় এইখিনিতো চবেই জানে এইটো বনাবলৈ। তথাপিও ভাতকেইটা খাই বিৰাটেই তৃপ্তি লাগিল, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ছেকেণ্ডটো হৈছে মই এয়া পোলাও বনাইছিলোঁ হাঁহৰ ডিমৰ লগত। এইটো যে খাই ইমানেই ভাল লাগে আৰু ৰেচিপিটো ইমান সিম্পল হয় নহয়, আপোনালোকে এবাৰ হ'লেও কিন্তু ট্ৰাই কৰি চাব। প্ৰথমতে মই ডিমকেইটা বইল কৰাৰ পিছত ইয়াতে এটা প্ৰেছাৰ কুকাৰত মই গোটা নহৰু, ডিমকেইটা আৰু আলু দি পেলাই নিমখ হালধি দি পেলাই ফ্ৰাই কৰি পেলাই এইখিনি আলু আৰু ডিমটো উলিয়াই ৰাখি দিম। তাৰপিছত যেতিয়া নহৰুখিনি থাকিবই বাৰু এনেকৈ, ইয়াতে অকণমান ঘিউ দি পেলাই ইয়াতে জিৰা আৰু গৰম মছলা, গোটা গৰম মছলা, পিঁয়াজ দি পেলাই এইখিনি ভাজি ল'ম। এখিলা মই তেজপাতো দিছোঁ, ইয়াত আদা নহৰু অকণমান খুন্দি দি দিছোঁ আৰু ইয়াতে আদা নহৰু দিয়াৰ পাছত ইয়াতে মই মছলা দিছোঁ। মছলাত গৰম মছলা, বিৰিয়ানী মছলা অকণমান, জিৰা আৰু ধনিয়া অকণমান দিয়াৰ পিছত ইয়াতে মই জহা চাউল ইউজ কৰিছোঁ। আপোনালোকে বাসমতি ৰাইচো ইউজ কৰিব পাৰে, কিন্তু মোৰ জহা চাউলৰ গোন্ধটো বিৰাটেই ভাল লাগে পোলাওত, সেইকাৰণে জহা চাউল দিছোঁ। অকণমান চেনি দি দিছোঁ, মিঠা মিঠা হ'লে খাই ভাল লাগে। এতিয়া যোনদিয়া ভাজি থৈছিলোঁ আলু আৰু আৰু কণী ভাজি থৈছিলোঁ যে, সেয়া দি পেলাই এয়া চাওকচোন ৰেডি হৈ গ'ল। পোলাওটো খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। আৰু থাৰ্ডটো ৰেচিপি যোনটো হয় সেইটোতো মই আপোনালোকক, এইটো ৰেচিপি ইমানেই সিম্পল আৰু ইমানেই টেষ্টি খাবলৈ যে মই আপোনালোকক কি ক'ম। এইটোৰ নাম মই বেচেলাৰ এগ কাৰী ৰাখিছোঁ, নিজেই ৰাখিছোঁ কাৰণ ইমান সিম্পল হয় নহয়। বাছ এটা এনেকৈ চপাৰত আপোনালোকে পিঁয়াজ, নহৰু, আদা আৰু বিলাহী দি পেলাই চপ কৰি ল'লে হৈ গ'ল। ইয়াতে মই গোটেইখিনি চপ কৰাৰ পাছত তেলত গোটা গৰম মছলা দি এইখিনি যোনখিনি চপ কৰি ৰাখিছিলোঁ পিঁয়াজ, নহৰু, আদা, বিলাহী গোটেইখিনি দিয়াৰ পিছত ইয়াতে মই নিমখ হালধি দি পেলাই আলু বইল কৰি ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ। এইখিনি অকণমান যেতিয়া ভজা ভজা হৈ যাব, ইয়াত ছিক্ৰেট ইনগ্ৰিডিয়েণ্টছটো হৈছে অকণমান ক্ৰীম, 2 চামুচ ক্ৰীম দিছোঁ। আৰু ক্ৰীমটো দিয়াৰ লগে লগে যে তৰকাৰীখনৰ সোৱাদ ইমান চেঞ্জ হৈ যায় নহয়, আপোনালোকে ভাবিব নোৱাৰিব যে নৰ্মেল কণী ডিমত যোনটো আঞ্জা হয় আৰু এনেকৈ ক্ৰীম দিয়াৰ পাছত আঞ্জাখন খাবলৈ ইমানেই ভাল হয়। লাষ্টত কাচুৰি মেথি দি দিলোঁ আৰু এইটো হৈছে ৰেচিপিকেইটা যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।